মৰ্ণিং সকলোৱে গুড মৰ্ণিং এতিয়া মই আপোনাৰ উঠিলোঁ, চাহ তাহ খালোঁ, মুখ চুখ ধুলোঁ, ব্ৰাছ মাজিলোঁ। তাৰপিছত আৰু এতিয়া মই যাব ওলাইছোঁ অলপমান কল বাগান মানে কাম আছে, এইটোৰ কাৰণে অলপমান কলপাতখিনি এটা যাব ওলাইছোঁ। এইটো কলপাতখিনি ডাঙৰ হৈছে যিহেতু, আৰু ভিডিঅ'টো চাই দিব আপোনালোকে আহিছিলে। এই ভিডিঅ'টো চাই ভাল পাই লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এটা কথা, যদি কোনোবা যদি ভিডিঅ'টো চাই ভাল পায় বা বেয়া পায় কিবা এটা কমেণ্ট কৰি দিব, কাৰণ যদি কিবা ভুল হৈছে তেনেহ'লে মাফ কৰি দিব। আপোনালোকে সেই আশা থাকিল। হেৰি কৰিলোঁ, এইটো আটা হয়, বৰ্তমান আটাই কলপাত কাটিছে। কোন যে সেইখিনি সেইখিনি কাটিল, কাৰণ এইখিনি কাটি মানে এনেকুৱা ধুনীয়াকৈ কৰি দিলোঁ আটাই। এই জেগাত পাব লাগে এইবাৰটো কাটি দিব লাগে, কাৰণ এইবাৰটো কাটি দিব লাগে কিয়, কাৰণ যেতিয়া জাবৰা থাকে তেতিয়া মানে কলগছডাল ডাঙৰ হ'ব নাপায় আৰু মানে অলপমান প্ৰব্লেম পায়, কষ্ট পায়। সেইটোৰ কাৰণে পাতকেইটা কাটি দিব লগা হয়। ইমান কমেণ্ট কৰি ক'ব, কাৰণ ইমান বিশেষকৈ নাজানো, যোনবিলাক মই আইডিয়া লগাই কেনে কৈছিলোঁ সেইটো কেনে অলপমান জানো, তেওঁ সেইকাৰণে ক'লোঁ। যদি আপোনালোকে জানে তেনেহ'লে ক'ব কি কাৰণে, কল বাগান আছে, কলগছ আছে বা কি আছে, যায় কোনে কলৰ খেতি কৰে বা ই কৰে, তেনেহ'লে ভিডিঅ'টো যদি চাই আছে তেনেহ'লে এইটো কথাটো ক'ব আপোনালোকে, এইটো কেনেকুৱা কৰে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। কলপাতটো কাটি দিয়াৰ পিছত গছজোপা মানে অলপমান ফ্ৰী হৈ যায়, ফ্ৰী হৈ মানে ইমান জাবৰা জুবৰা নাপায় আৰু ইমান কষ্ট নাপায়, তাৰপিছত ফ্ৰী হৈ যোৱা হয়। সেইকাৰণে গছজোপা পাতটো কাটি দিয়া আৰু হয়, এইবিলাক গোটেই শুকাই গৈছে। আৰু কল বাগান আৰু যিমান সহজভাৱে কলৰ খেতি বা কলৰ বাগান কৰিম বুলি ইমান সহজ নহয়, কাৰণ ৰুলে যে গছডাল উঠি যাব, ডাঙৰ হ'ব, ফল দিব, সেইটো নহয়। কাৰণ ৰোৱাৰ পিছত যেতিয়া আপোনালোকৰ জংঘল চংঘল হ'ব, এইবিলাক চাফা কৰিব লাগিব, বনবিলাক কাটিব লাগিব। বন মৰা ঔষধ, বিশেষকৈ বন মৰা ঔষধ নালাগে কৰিব। বন মৰা ঔষধ মাৰিলে মানে কলগছৰ প্ৰব্লেম পায়, যেতিয়া কলগছৰ প্ৰব্লেম পাব তেনেহ'লে আৰু কলগছটো মৰি যাব। সেইকাৰণে বন মৰা ঔষধটো মাৰিব নিদিয়ে, বনটো কাটি দিলে হ'ল। বনটো কাটি কিনে আৰু বহুত কষ্ট আছে কলৰ কাম কৰা, আৰু ইমান সোনকালে ডাঙৰ নহয়। আৰু লাভ আছে নকওঁ লাভ নাই, হেৰি পইচা আছে নকওঁ পইচা নাই বুলি, কিন্তু কষ্ট বহুত আছে। কষ্ট কৰিলে ফল পাব, কিন্তু ইমান লাগি থাকিব নালাগে। তো কষ্ট হয় না, যিমান যি হওক। আৰু এইটো আমাৰ কাকাৰ এইটো ফাৰ্ষ্ট টাইম হয়, কাৰণ কাকা ইমান নলেজ নাই ইয়াৰ বিষয়ে, কিন্তু তেওঁ শিকিছিল মানে কি তেওঁ লাহে লাহে কৰিছে, আৰু কোনোবা আইডিয়া দিল নেকি, এটা শিকিল আসান বিশাল কেলা সেনেকৈ চাই কিনে আইডিয়া ল'ল। কি হয় দেখা যাব পিছত, এতিয়া ডাঙৰ হ'ব। এতিয়া লাগব হোৱা নাই। আৰু এই চাইডৰ সিফালে কলখিনি অলপমান চাপৰ হৈছে, বাকী এইখিনি আৰু ওখই হৈছে, কাৰণ এইখিনি কলগছখিনি ওখই হৈছে, বাকীখিনি চাপৰ হৈছে। কি হয় এইখিনি বেছি চাপৰ কিয় হ'ল, কাৰণ গম পায় যেতিয়া মাটিটো অলপমান ডাউন টাইপ, যেতিয়া আপোনাৰ পানীটো আহে, পানীটো অহাৰ লগে লগে আপোনাৰ পানীটো মানে ইফালে গুচি যায় কিনে সেইফালে পানীটো জমা হৈ যায়। জমা হোৱাৰ পিছত আপোনাৰ বেছি সাৰ পায়। বেছি সাৰ পালে মানে গছজোপা মৰি যায় চবতে, আপোনাৰ কলগছ বুলি নহয়, শাক বা কিবা জ্বৰত হওক, বেছি সাৰ পালে মানে প্ৰব্লেম হয়। যেতিয়া আপুনি বেছি খাব তেতিয়া আপোনাৰ চাব পেটটো কিমান কেনেকুৱা লাগে, বমি ভাৱ লাগে, লাগাতকৈ যদি বেছি খায়। সেইটোৰ কাৰণে সেনেকুৱা, আৰু সাৰো বেছি পাই গ'ল, বৰষুণ দিলে গোটেই সাৰ মান সিফালে লৈ গ'ল, কলজোপাত লাগি গ'ল। সেইটোৰ কাৰণে আৰু প্ৰব্লেম হৈ গ'ল। আৰু এইফালে লাই শাক, লাফা শাক আৰু ধুনীয়া, আৰু লাও চাও, কোমৰা চোমৰা এইবিলাক কিবা কিবি দিয়া হৈছিল, কিন্তু এইবিলাক চব বৰষুণত মৰি গ'ল। ৰেগুলাৰ মানে আপোনাৰ কি লক্ষী পূজাৰ দিনা, লক্ষী পূজাৰ পৰাই ধৰি লওক, লক্ষী পূজাৰ আগৰ দিনাই পৰাই আপোনাৰ পৰা বৰষুণে এই বৰষুণ গোটেই মানে ইফালে যিমান আহে পূৰা পানী ইমান নামি আহে, চব ইফালৰ পৰা পানী নামি আহে, এইবিলাক গছজোপা চব চাপৰ হৈ গৈছে। চাওক এইখিনি, বাকীখিনি চব ওখ ঠিক আছে, এইবিলাক চেহেৰাই, বাকীখিনিয়ে অলপমান চাপৰ হৈ থাকিল।
বাকীবিলাক পানী নামি সেইকাৰণে গোটেই মানে এইবিলাক গোটেই মানে হেৰি লৈ গ'ল, পানীত ধুৱাই লৈ গ'ল গোটেই মানুহবিলাক। হেৰি পেলাইছিলোঁ, লাহেকৰ শৌচ পেলাইছিলোঁ, এইবিলাকো মানে চব গুচি গ'ল। সেইটোৰ কাৰণে পানী সেইকাৰণে প্ৰব্লেমৰ কাৰণে দুবাৰ হ'ল। একবাৰ বাবাই পেলাইছিল, একবাৰ বাবাই পেলাওঁতেও এনেকুৱা হ'ল। তাৰপিছত সেইদিনা কাকাই পেলোৱাৰ লগে লগে আৰু পানী বৰষুণ 4-5 দিন ধৰিলোঁ বৰষুণ দিয়ে আছে। বৰষুণ দিয়াৰ পৰাই গুচা নাই গোটেই গুচিয়ে গ'ল। সেইকাৰণে ধানবিলাকো সেইবিলাক ভাল হৈছে। আপোনাৰ যোনবিলাক সাৰ আছিল, যোনবিলাক সাৰ আছিল, সাৰবিলাক মানে আপোনাৰ এইফালে পানী মাৰি পেলাই যে ধানবিলাক চাওক কি ধুনীয়াকৈ পকি গ'ল। ধানবিলাক চাওক গোটেই সাৰ পাইছে ধানবিলাক। ইয়াতে যিমান সাৰ আছিল এইবিলাক চব সাৰ যাই কেনে এইফালে গ'ল। সেইকাৰণে সাৰ পাই গ'ল। সাৰ পোৱাৰ কাৰণে এইবিলাক ধানবিলাক ধুনীয়া হৈ গ'ল। চেহেৰা ভাল হৈ গ'ল, পকিও গ'ল সোনকালতে, বহুত সোনকালতে পকিল ক'ব গ'লে। মানে ভাল গোটেই বুন শাক গুজিব লাগে, গোটেই বুনে গুজিছে কেলা। শাক গুজিব লাগে গোটেই বুন গুজিছে। এয়া বুনবিলাক চাওক, এইবিলাক বুন চব বুন। সেইকাৰণে এতিয়া আৰু কি কৰে পিছত দেখা যাব। এতিয়া অলপ এটা দুটা ওলাইছে, কিন্তু এটা দুটা ওলালে কি হ'ব, যোনবিলাক যিমান জ্বলাইছে গোটেই পইচা খৰচা, ট্ৰেক্টৰৰ খৰচা তাৰপিছত এইফালে আপোনাৰ ট্ৰেক্টৰৰ পইচা লোৱা নাই, আপোনাৰ তেল ভৰোৱাৰ পইচাটোতো নিজে ল'ব লাগিব না, তেলটোতো নিজে ভৰাব লাগিব। আজিকালি জানে তেলটো ভৰোৱাৰ পিছত তেলটো নিজে ল'ব লাগিব। সেইকাৰণে তেলটো নিজে ভৰাই কেনে কেইটা ক'ত ভিডিও চাই লাইক, শ্বেয়াৰ, কমেণ্ট, সাবস্ক্ৰাইব কৰি দিও প্লিজ।